নমস্কাৰ বন্ধুসকল। আপোনালোকে বহুতেই চাগে জানে হাতী ইমান ডাঙৰ জন্তু হয়, ইমান শক্তিশালী হয়, তথাপিও ইমান সৰু শিকলি এডালেৰে কেনেকৈ বান্ধি ৰাখিব পাৰে। চাইণ্টিষ্টসকলে এইটোৰ নাম দিছে লাৰ্ণ হেল্পলেছনেছ। অৰ্থাৎ হাতীটোক শিকাই দিয়া হয় যে যিমান চেষ্টা কৰিলেও সি শিকলিডাল ছিগিব নোৱাৰে। যেতিয়া নতুন হাতী এটা ধৰা হয় তেতিয়া ডাঙৰ লোৰ শিকলি এডালেৰে তাক বান্ধি দিয়া হয় আৰু হাতীটোৱে চেষ্টা কৰি কৰি এৰি দিয়ে। আৰু সি শিকি লয় যে সেইডাল সি কেতিয়াও ছিগিব নোৱাৰে আৰু সেইকাৰণে চেষ্টা কৰিব এৰি দিয়ে। ঠিক তেনেকৈ আমাৰ লগতো হয়। ভালকৈ যদি চোৱা যায় দেখিবলৈ পোৱা যায় যে আগতে হৈ যোৱা নেগেটিভ এক্সপিৰিয়েঞ্চ আৰু ওচৰৰ মানুহৰ নেগেটিভ কথা শুনি শুনি আমিও পেছিমিষ্ট হৈ যাওঁ আৰু তেতিয়া নতুনকৈ ডাঙৰ আৰু চেলেঞ্জিং কিবা এটা কৰিবলৈ ভয় কৰোঁ আৰু নিজকেই দুখ দি কওঁ যে মোৰ কপালে বেয়া ইত্যাদি। ইয়াকে আমি পেছিমিষ্ট বুলি কওঁ। আৰু ইয়াৰ কাৰণেই পেছিমিষ্ট লোকসকলে জীৱনত একো কৰিব নোৱাৰে। না বেলেগে এওঁলোকক ভাল পায়, না এওঁলোক সুখী হ'ব পাৰে। এইটো এটা বৰ দুখৰ বিষয়। গতিকে বলকচোন মানুহ কেনেকৈ অপটিমিষ্ট হ'ব পাৰে তাৰ ওপৰত আলোচনা কৰোঁ। আজি মই 5টা কথা আপোনালোকৰ লগত আলোচনা কৰিম, যিকেইটা কথাই মানুহৰ আগত আপোনাৰ এখন ভাল ছবি দাঙি ধৰিব আৰু আপুনি অপটিমিষ্ট হিচাপে পৰিচিত হৈ পৰিব। নম্বৰ 1, আমি অস্থায়ী সমস্যাবোৰত বহুত বেছিকৈ ৰিয়েক্ট কৰোঁ। কেতিয়াবা আমাৰ কিছুমান এনেকুৱা সমস্যাই দেখা দিয়ে আৰু আমি জানো যিটো কিছুদিন পিছত শেষ হৈ যাব, আৰু যিহেতু মানুহৰ জীৱনত সমস্যা থাকেই, কিন্তু আমি এনেকুৱা আচৰণ কৰোঁ যেন আমাৰ জীৱনটোৱেই শেষ হৈ গ'ল। উদাহৰণস্বৰূপে হৰি এজন বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে আৰু উভতি অহাৰ সময়ত তাৰ বাইকৰ ষ্টাৰ্ট নোহোৱা হৈ থাকিলে। বহুত ট্ৰাই কৰাৰ পিছতো সি বাইকখন ষ্টাৰ্ট কৰিব নোৱাৰিলে আৰু ৰাতি বহুত হোৱাৰ কাৰণে মেকানিকো পোৱা নগ'ল। এনেকুৱা ছিটুৱেশ্যনত হৰিয়ে ৰিয়েক্ট কৰিবলৈ বহুতো অপশ্যন আছে, কিন্তু সি লোৱা ডিচিজনৰ পৰাই গম পোৱা যাব যে সি অপটিমিষ্ট হয় নে পেছিমিষ্ট হয়। আৰু যদি পেছিমিষ্ট হয় তেতিয়াহ'লে বাইকখনৰ ওপৰত প্ৰথমে খং কৰিব, গালি দিব, এতিয়াহে হ'ব পালেনে, তাৰপিছত মেকানিকজনক এতিয়াই দোকান বন্ধ কৰিব লাগেনে, সেইকাৰণে উন্নতি হোৱা নাই, আৰু তাৰপিছত নিজৰ কপালক। আৰু এনেকৈ নিজৰ লগতে নিজৰ ওচৰৰ পাজৰৰ মানুহখিনিকো অশান্ত কৰি তুলিব আৰু এনেকৈ ৰিয়েক্ট কৰিব যেন সেই প্ৰব্লেমটোৱে তাৰ লাইফটো শেষ কৰি দিব। আৰু আনহাতে সি যদি অপটিমিষ্ট হয় তেতিয়াহ'লে সি মানি ল'ব যে এইটো হ'ব পাৰে আৰু বন্ধুক মাতি আনি ক'ব যে চা ভাই, মোৰ বাইকখন বেয়া হ'ল, আজি ইয়াতে থাকিম, ভালকৈ কথা পাতিম, এনেও বহুত দিন হ'ল ভালকৈ কথা পাতিব পৰা নাই, কালি মেকানিক অহাৰ পিছত গুচি যাম। অপটিমিষ্ট আৰু পেছিমিষ্ট মানুহৰ মাজত এইটোৱেই পাৰ্থক্য যে প্ৰব্লেমবিলাক পাৰ্মানেণ্ট বুলি ভাবি নাথাকে আৰু তাতেই লাগি থাকি ওচৰৰ মানুহবিলাককো অশান্তি দি নাথাকে। পাৰভেচিভনেছ হৈছে এক্সপ্লেনেশ্যনৰ লগত ৰিলেটেড। মানে আমি নিজকে কেনেকৈ এক্সপ্লেইন কৰোঁ, কিবা এটা প্ৰব্লেম আহিলে তাৰ লগত কেনেকৈ ৰিলেট কৰোঁ, যিটোৱে ডিচাইড কৰে আমি অপটিমিষ্ট হয় নে পেছিমিষ্ট। বলক এটা এক্সাম্পলৰ সৈতে বুজি লওঁ। মধুৰ হঠাৎ বেমাৰ হৈ গ'ল আৰু কিছুদিনলৈ বেড ৰেষ্ট ল'বলৈ ডক্টৰে পৰামৰ্শ দিলে আৰু এতিয়া সি কিছুদিন ঘৰতে থাকিব লাগিব। আৰু এনেকুৱা পৰিস্থিতিত যদি সি পেছিমিষ্ট হয় তেতিয়াহ'লে এনেকৈ ৰিয়েক্ট কৰিব যে অলৰেডি মই ইমান অফ ল'লোঁ, এতিয়া মই আকৌ অফিচ যাব নোৱাৰিম, মোৰ কামবিলাক কেনেকৈ শেষ হ'ব, প্ৰমোশ্যন যে নহ'ব আৰু মোৰ যদি অফিচৰ পৰা উলিয়াই দিয়ে, আৰু এনেকৈয়ে চিন্তা কৰি কৰি নিজকে আৰু দুৰ্বল কৰি তুলিব। আৰু আনহাতে যদি অপটিমিষ্ট হয় এনেকৈ ভাবিব যে এটলিষ্ট এতিয়া এটা ভালকৈ ছুটি ল'ব পাৰিম, ইম্পৰ্টেণ্ট কামখিনি ঘৰৰ পৰাই কৰিম, ঘৰৰ মানুহখিনিৰ লগত টাইম স্পেণ্ড কৰিম। অপটিমিষ্ট মানুহে কেতিয়াও নিগেটিভ নাভাবে আৰু সেয়েহে মানুহে ভালো পায়। মেইনলি পেছিমিষ্ট লোকসকলে প্ৰব্লেমবিলাক বহলাই গৈ থাকে, যিটো অপটিমিষ্টসকলে নকৰে। নম্বৰ 3, পাৰ্চনেল। পেছিমিষ্ট লোকসকলে সদায় নিজৰ প্ৰব্লেমবিলাক পাৰ্চনেলি লয়। উদাহৰণ হিচাপে এজন ল'ৰা কম্পিটিশ্যন এটাত গৈ কিনে হাৰি আহিলে আৰু সেই ল'ৰাজন যদি পেছিমিষ্ট হয় তেতিয়াহ'লে এনেকৈ ভাবিব যে মোৰ লাকেই বেয়া, মই কেতিয়াও একো কৰিব নোৱাৰিম, এনেকৈ ভাবি সি দুখী হৈ যাব। কিন্তু যদি সি অপটিমিষ্ট হয় তেতিয়াহ'লে ভাবিব একো নাই, মোৰ প্ৰেক্টিচ অকণমান কম হৈ আছিলে, অপনেণ্টে বেছি প্ৰেক্টিচ কৰি আহিছে, আগলৈ মই ভালকৈ প্ৰেক্টিচ কৰি আহিম। মেইনলি পেছিমিষ্ট লোকসকলে সদায় প্ৰব্লেমবিলাক পাৰ্চনেলি লয় আৰু প্ৰত্যেকটো ভুলৰ কাৰণে নিজকে দোষাৰোপ কৰে। আনহাতে অপটিমিষ্ট লোকসকলে নিজকে কেতিয়াও দোষাৰোপ নকৰে আৰু সদায় ফূৰ্তিত থাকে। নম্বৰ 4, হোপফুল। ধৰা হ'ল এজন মানুহে সদায় কথা পাতিলেই প্ৰব্লেমৰ কথাকে কৈ থাকে আৰু এনেকৈয়ে এদিন তেওঁৰ ফ্ৰেণ্ডৰ সংখ্যা কমি আহিব ধৰিলে, কাৰণ এতিয়াৰ সময়ত কোনেও কাৰো প্ৰব্লেমৰ কথা শুনিব নিবিচাৰে, কিয়নো নিজৰ জীৱনতে বহুতো প্ৰব্লেম থাকে। আৰু এজন মানুহ
তেখেতে সদায় প্ৰব্লেমৰ মাজত থাকিলেও কয় যে ভাল দিন আহিব, সদায় পজিটিভলি থাকে। সেয়েহে তেখেতৰ লগত মানুহে থাকিও ভাল পায়, টাইম স্পেণ্ড কৰিও ভাল পায়, কিয়নো তেওঁ সদায় হোপফুল হৈ থাকে। আৰু চাইন নম্বৰ 5, সলিউশ্যন। অপটিমিষ্ট মানুহে প্ৰব্লেমবিলাকৰ কথা বেছিকৈ নাভাবে আৰু সেই প্ৰব্লেমটোৰ সলিউশ্যন কেনেকৈ উলিয়াব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিয়ে। মই এই কথাখিনি লাৰ্ণ অপটিমিজিম নামৰ কিতাপখনৰ পৰা লৈছোঁ। এনেও জীৱনটোত নেগেটিভ কথা কোৱা মানুহৰ অভাৱ নাই, গতিকে সদায় পজিটিভ হৈ থাকক। ধন্যবাদ। আৰু যদি ইমানখিনিলে মোৰ ভিডিঅ'টো চাইছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈও এনেকুৱা ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ।